মইনো কেতিয়া তোক কলং যে এখন অসম নহয় বাংলাদেশ হয় বুলি নহয় মানে মই জাষ্ট কথাটো কৈছো বেলেগ এটা বুজাবলে আবে তেনে যদি ক না বে বুজা না বে কিয় কব লাগে তই চিঞৰি চিঞৰি তই তেতু ফালি লাভ নাই না এখন অসমে হয় সবে জানে ও বে চা ভাই আকৌ কৈছো মই এখন আমাৰ অসম হয় সকলো বস্তু সিচুৱেচন ট্ৰেন্ডত চলে ৰদ দিলে ৰদ 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 টিকা ফটা ৰদ আৰু যদি বৰষুণ দিয়ে কেনেবাকে বৰষুণ 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 বানপানী নহালৈকে নেৰে দিয়ে থাকিব বৰষুণ বানপানী দিহে এৰিব তাৰমানে মাক চকলা ষ্টাইল চেছ খতম বাপ পেকে ৰে ৰে মই নজনাকে তুমি হলানো বৰ এজনী চকুতে পিৰিতিৰ চাৱনী ঐ ফুলে ৰাতি হেৱালি মাতা তুমি জীৱলি আখাৰে চুনু বাচ্চাই দিবা মৰম হিয়া উপচাই নাখাৰে চুনু বাচ্চাই দিবা মৰম হিয়া উপচাই কৰতলা কমলা কমলা কৰতলা মজা লাগিছে তোৰ গানটো শুনিল মানে ঠিকে গাইছ ও দাদা বহি আছে নি বহি আছো নহয় বহি আছে নেকি আরে বাবা বহিয়ে আছো ন দাদা বহি মানে কপি আছে নেকি কত কপি আছো বহিয়ে আছো ভালকে বহি মানে সেইটো কথা কোৱা নাই আপোনাৰ দোকানতে বহি আছে নেকি মোৰ নিজৰ দোকানত নবহি কি বাপেৰৰ দোকানত বহিম নেকি হা কি কৰে ধন্যবাদ স্যার আকৌ এবাৰ দে হ'ব দে ক্লাছ তোৰ আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিম অসমত এনেকুৱা তিনিটা বস্তু আছে যি তিনিটা বস্তুৰ অবিহনে অসমেই আধৰুৱা কচোন ক সেই তিনিটা বস্তু কি কি আমি জাজা নুং জান কি ক ও স্যার এই তিনিটা বস্তুৰ অবিহনে আমাৰ অসমখনেই আধৰুৱা যেনে প্ৰথম বস্তুটো হৈছে চাহ পানী দ্বিতীয়টো লাও পানী আৰু 3 নম্বৰটো হৈছে বানপানী চাহ পানী লাও পানী বানপানী এই তিনিটা বস্তুৰ অবিহনে অসমখনেই আধৰুৱা ঠিক জেগা দিছ আরে স্যার হোৱা গাইছে মই আপোনালোকে নিজে কওকচোন কক চাহ পানীটো আমাক লাগিবই না অসমীয়া জাতিক দ্বিতীয়টো লাও পানী এইটো প্ৰায় মানুহে খাই লাগিবই 3 নম্বৰ হৈছে বানপানী বানপানী অসমত লাগিবই বানপানী অবিহনে অসম আধৰুৱা প্ৰতি বছৰে বানপানী আহিবই বাত তো সহি এটা কথাহে কবলৈ মন গৈছে খতম বাই বাই টাটা গুড বাই হোৱাৰ আগতে আমি এটা ব্ৰেক লৈ ল'ম এতিয়া ষ্টাৰ্ট হৈ যাব এডভাৰটাইজ নতুন নিয়ম নেকি চাই হয় দে নতুন নিয়ম কিমান আৰু ক্লাছ কৰি থাকিবি আমনি লাগি যায় না মজা তেনেহ'লে গাইজ আপোনালোকে দেখিবলৈ পাইছে এয়া ষ্টেজত মঞ্চত পৰ্দাত ঢিংচিৰিং ছোৱালীৰ মেছেজৰ ৰিপ্লাই চৰকাৰী আঁচনিৰ দৰে কোনোবাই পাইছে কোনোবাই নাই পোৱা কিন্তু আবেদন কৰোঁতে চবেই কৰে তুমিও কৰি আছানে চাহ ভাই আজিৰ তাৰিখত ফেচবুক হোৱাটছএপৰ পপুলাৰিটি বহুত বেছি মাক চকলাই মইনো তোক কম বুলি কেতিয়া কলং পপুলাৰিটি তাকে তই কিন্তু দিনক দিনে পইণ্ট ধৰাত বহুত স্মাৰ্ট হৈ গৈছ দে যি কি নহওক তই শুন ভালকে শুন মই তো শুনিয়ে আছো না মোৰ কাণ কিখনটো বেয়া হৈ যোৱা নাই না কৈ যা হেই আকৌ পইণ্ট ধৰিলে আবে এইবিলাক বাদ দে তই কথাটো ক ফেচবুক হোৱাটছএপৰ য়েছ বে তই ভালকে চাবি আজিৰ তাৰিখত আমাৰ অসমৰ বন্ধু বান্ধৱ বিলাক ফেচবুকৰ পৰা
হোৱাটছএপৰ পৰা ফেচবুক ইমানে খুচৰি ফুৰে না কেনেবাকে যদি এই দুটা ৰাস্তাৰ মাজত অৰ্থাৎ ফেচবুকৰ পৰা হোৱাটছএপলৈ যাওঁতে হোৱাটছএপ বন্ধ কৰি আকৌ ফেচবুকলৈ যাওঁতে এই দুইটা বস্তুৰ মাজত যদিহে কেনেবাকৈ টুল গেট এখন লগাই দিয়া হলে চা তই ভালকে চা আজি অসমৰ ৰাইজ ভিক্ষাৰী হৈ মৰিলেহেঁতেন তাৰ মানে এইটো মাক্সকলাই ষ্টাইলে হয় Yes, but this is also Maxokla style. তেনে যদি খতম খাপ বাপেকে আকৌ এবাৰ মাহাক বোৱা ফটাচুল এদাই অবে এদাই অ ছাৰ এডভাৰটাইজটো খতম হৈ গ'ল এতিয়া কি কৰিম আমি এতিয়া চানে তই ক'ব লাগিব আমাৰ যে মন আছে এই আমাৰ মনটোৰ ওপৰত ধুনীয়াকে তই এক্সপ্লেনেশ্যন কৰি কিবা এটা কৈ দে মানে মনটোৰ বিষয়ে ক মনটো ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটোৱে যদি ঠিক নাথাকে ছাৰ মানুহটোনো কেনেকে ঠিক থাকিব মনটো খাতৰা ছাৰ হয় দে খাতৰা তাৰপিছত কি হ'ব হয় ছাৰ মন ইজ ভেৰি ভেৰি ডেঞ্জাৰ মনটোৱে যি বস্তু নেপাং বুলি জানে সেইটোকে পাবলৈ ব্যাকুল হৈ থাকে আৰু যিটো বস্তু পাইছে তাক লৈ আনন্দ কৰিব নেজানে আমাৰ মনটো ছাৰ সাংঘাতিক খাতৰা দেই সৌ সেইদিনা ৰ'দ দি আছে তেতিয়া আকৌ বৰষুণ লাগে বুলি মনটোৱে বিচাৰিছে এতিয়া আকৌ বৰষুণ দিছে মাক্সকলাই মনটোৱে কৈছে ৰ'দ দিয়াহেঁতেন কি মজা লাগিলেহেঁতেন ঢেংটেনেনেং ৱাও হয় ছাৰ ঢেংটেনেনেং মনটো আৰু মানুহটো ইয়াৰ মাজত বহুতখিনি পাৰ্থক্য আছে যেনে আপুনি যদি মোক কয় যে এইটো কাম নকৰিবি তেনেহ'লে মই নকৰিম আপোনাক মানি চলিব পাৰো কিন্তু ছাৰ আপুনি যদি কয় মোক তই মনতে সলমান খানৰ কথা নেভাবিবিচোন তেতিয়া ছাৰ চিধা সলমান খানৰ কথাকে ভাবিবলৈ মন যাব মনটোৱে তাকে ভাবিব কিমান ছাৰ আজব নহয়নে আমাৰ মনটো ঠিক কথা কৈছ তই যিটো বস্তু কোনোবাই ভাবিবলৈ নিদিব সেইটোকে মনটোৱে ভাবিবলৈ চেষ্টা কৰিব মজা হৈছে ইছ খুচি মে আমি এতিয়া আৰু এটা ব্ৰেক ল'ম অ ছাৰ কি বস্তু এইটো এনেকুৱা ব্ৰেক লৈছে ঠিকেই ভাবিছ তই ঢেংটেনেনেং চা ভাই তই আকৌ এবাৰ চা জীৱনত আকৌ এবাৰ চা বেঙেনা বাৰীত বেঙেনা কৰোঁতে বেঙেনা খালে পোকে ইনষ্টাগ্ৰামৰ এজনী ভাল পালো তাইকো নিলে লোকে হেৰ' মাক্সকলাই জীৱনত এবাৰ নহয় দুবাৰ চাম কথাটো ক মোৰ চকু ঠিকে হৈ আছে য়েছ বছ এই যে কোনোবা এটা মানুহৰ হৃদয় ভাঙে হা বেকআপ হৈ যোৱাৰ পাছত মন ভাঙে হৃদয় ভাঙে মানুহটোৱে যে ভাঙি পৰিছোং বুলি কয় এই ভাঙি পৰাৰ পাছত টুকুৰকে ভাঙি পৰাবিলাক কোনে বুটলে বাৰু নে তেনেকে পচি খতম হৈ যায় আবে মিছা কথানো কি কম মাক্সকলাই এয়া হৈছে মাক্সকলাইৰ ষ্টাইল আকৌ এবাৰ খতম বাপেকে খাপ বাপেকে পুনৰবাৰ মাহাক বোৱা ভাতজুল এদাই চাহ আপুনি কিন্তু বৰ মজা ব্ৰেক দিছে মজা ব্ৰেক দিছোং ঢেংটেনেনেং তই কচোন তই ক হয় ছাৰ ঢেংটেনেনেং মই কম কিন্তু কম কি তইনো আৰু ঈশ্বৰৰ কৃপাত কি কবি ধুনীয়াকে মস্তিকে কৌটো এটি মাত ভাল লাগিব শুনি আপুনি একো চিন্তা নকৰিব ছাৰ ঢেংটেনেনেং অ পিতাই ঢেংটেনেনেং এইটো মোৰহে ষ্টাইল আছিলে তই কপি নকৰিবি কওঁ হ'ব দিয়ক ছাৰ তেনে যদি কৌতুকটো শুনক এদিনাখন এজন ৰোগীয়ে ডাক্তৰৰ ওচৰত গ'ল আৰু বেমাৰ দেখালে ডাক্তৰে ভালকে চাই মেলি কেইটামান দৰৱ দি পঠালে সকলোতে দৰৱ বিচাৰি গ'ল পালে কিন্তু এটা দৰৱ বিচাৰি নেপালে হাইৰাণ হৈ গ'ল কি হ'ব এইটো দৰৱ নেপালে মই দেখোন মৰি থাকিম কাৰণ ডাক্তৰে কৈছিলে ইয়াৰে এটা দৰৱ যদি আপুনি নেখায় তেনেহ'লে হয়তো আপুনি মৰি থাকিব পাৰে কাৰণ আপোনাৰ বেমাৰটো মিহিকে চিৰিয়াছ হৈ গৈছে উস্কা বাদ কি হ'ল उसका बाद हे दरवটো বিচাৰি নাপায় পুনৰ ডাক্তৰ ওচৰলৈ গ'ল ক'লে অ ছাৰ আপুনি এনেকে তেনেকে কৈছিলে মই দেখোন এইটো দৰৱ বিচাৰি পোৱা নাই কি হ'ব এতিয়া মই মৰি থাকিম ছাৰ এনে বুলি কোৱা ডাক্তৰে ভালকে চালে হাঁহিছে কৈছে ধেতেৰি এইটো দৰৱ নহয় কলমটো অলপ প্ৰব্লেম দি আছিলে সেইকাৰণে মই কলমটোনো ধৰিছে নে নাই লিখিছে নে নাই টেষ্ট কৰি চাইছিলো ঘূৰাই পকাই এনে জনকে লিখি চাইছিলো দৰৱ নহয় কি হয় ছাৰ ডাক্তৰ আকৌ বিলাক তেনেকুৱা যে
সি পুৰা লেবেজান সেইটো এটো কথা জীৱনটো এনেকৈয়ে চলে খতম মোৰ বুকুৰে খচাঙতে তোক ৰাখিছো তই নজনাকে বনৰীয়া